মৰ্নিং সকলোকে গুড মৰ্নিং জনাইছোঁ। সকলো উঠিলে নিশ্চয় বেগ চেগ লৈ সকলো ওলাইছে। একচুৱেলি আজি মই অকণমান হস্পিটেললৈ যাবলৈ ওলাইছোঁ দিদিৰ লগত। দিদিৰো গাটো ইমান ভাল নাই আৰু মোৰো মানে ভৰিটো অলপ বিষাই থাকে। তাকে ভাবিছোঁ আজি ছেটাৰডে, অফিচৰ কাম চাম বন্ধ, এবাৰ গৈ তাইৰ লগত দেখাই আহোঁ, সেই ওলাইছোঁ। ব'লক আপোনালোককো লগতে লৈ যাম। দিল্লীৰ চৰকাৰী হস্পিটেলৰ ব্যৱস্থা কেনেকুৱা আজি মই আপোনালোকক দেখাম যদি সুবিধা পাওঁ। আহক, আহিছোঁ দিদি আৰু মই দুইজনী। এই দিদি যে ৰিক্সাত নেযায়, মোক আজি খোজকঢ়াই লৈ আহিছে। দেখিছেনে, কৈছে ৰাতিপুৱা খোজকাঢ়িব লাগে, খোজকাঢ়ি ব'ল বোলে, মোক খোজকাঢ়াই লৈ আহিছে। ৰাস্তা ক্ৰছ কৰিবৰ কাৰণে কিমান দিগদাৰ। কিমান মানুহ একেলগে পাৰ হয় ৰাস্তাত, কিমান মানুহ একেলগে দৌৰি দৌৰি পাৰ হয়। বাছত গ'লে এইটোৱে দিগদাৰ হয়, বাছলৈ মানে ৱেইট কৰি থাকিব লাগে। চাওকচোন কেনেকুৱা ৰ'দত একদম মানে ৰখি আছোঁ। মেট্ৰ'ত কিন্তু ৱেইট কৰিব দৰকাৰ নাই, একদম মিনিটে মিনিটে বাছৰ কাৰণে মানে ৱেইট কৰিবলগীয়া হয়। এতিয়া দ্বিতীয় কৈছে বোলে কিবা 479 বাছখন ডাইৰেক্ট তালৈকে যায়, সেইটো কাৰণে এতিয়া সেইখন বাছলৈ ৰখি আহিছোঁ। दिल्ली से बास भी ना लेडीज़ों का मतलब मेरे को देना दीदी मात्र এনেকুৱা পিংক কালাৰৰ এখন কাগজ ল'ব লাগিব। এখন নল'লে কিন্তু 200 টকা ফাইন। এখন ল'লে আৰু আপুনি NCR য'তেই নাযায় একদম ফ্ৰী চব। এইখন দেখিছেনে, বৰ্ধমান মেডিকেল কলেজ হস্পিটেল। বহুত এটা ব্যস্ত এৰিয়া হয়, গোটেইটো হস্পিটেলৰ কেম্পাছে হয়। ये ऑक्सीजन प्लांट है, तो कोविड के टाइम में उसमें तो ऑक्सीजन पूरा ख़त्म हो गया है ना, ऑक्सीजन प्लांट लगाया है। बोले निदिए जाने ने अलाउ नहीं है, भीड़ याते ইমান মানুহ দেখিছে, ইমান মানুহ দেখক কেনেকুৱা দেখিছে, ইমান মানুহ। क्या किसके लिए आए? लाइन में होने की कामना करता है। यहाँ पे जितने लोग आए सब डांस कराने के लिए आए। जितने लोग आए यहाँ पे सब डांस कराने के लिए आए। तो कब खत्म होगा इतने लोग? ये 11 बजे तक खत्म हो जाएंगे। 11:30 बजे तक खत्म हो जाएगा। यहाँ पर ही 11:30 बजे तक ही करती है। इसका बाद अगर बाकी सब डॉक्टर पास चले जाते हैं, जहाँ जहाँ मिलते हैं, जो जाँच रिपोर्ट दिखाने में। अच्छा, रोज इतने लोग यहाँ होते हैं? आज कम है, आज तो कम लग रहा है। शनिवार कम है, आज कौन है? माँ गॉड, लेकिन लाइन बाहर रहती है। हाँ हाँ, मैं 2 घंटा खड़ा हो आছোঁ। এতিয়া 189 ৰুম নম্বৰ, এতিয়া 189 ৰুম নম্বৰ বিচাৰিব লাগে নহয়। সেই মাত্ৰ আহিছোঁ, কিবা এটা খোৱাৰ পৰা ওলাই আহিলোঁ, এগিলাছ জুচ খালোঁ। ওলাই বহুত ব্যস্ত এটা এৰিয়া হস্পিটেলৰ ওচৰত। क्या लेना है? क्या लेना है? बिस्किट लेना है? 15 रुपये। मारो तो मांग के अरे नहीं ये वाला 15 रुपया, 5 रुपया वापस दिया नहीं। रास्ता तो क्रॉसिंग करने कारण फुटपाथे दिया दिशा।
ফুটব্ৰিজ रास्ता पार हुआ हम रोड बात कर रहे हैं सब लोग के नीचे से दूसरी साइड जा रहे हैं दूसरी साइड जा रही है ওলালকি ৰাস্তাটো পাৰ হৈ সেইফালৰ পৰা এইফালে পাৰ হৈ আহিলোঁ ফুটব্ৰিজেৰে এতিয়া এনেকুৱা বাছবোৰ আহিছে বাছবিলাক এনেকৈ লাইন লাইন হৈ আহি থাকে যে য'ত য'ত জেগাত এইবিলাক বাছে ফ্ৰী বাছ দিল্লী পৰিবহণ এচি বাছ বাছ মাৰ্চেল থাকে আমাৰ বাছ যেতিয়া আহিব আমি তেতিয়া এখন বাছত উঠি যাম এতিয়া ৰখি আছোঁ বাছৰ কাৰণে মইতো বাছত খুব কমেই অহা যোৱা কৰোঁ মানে বাছত ফ্ৰী হ'লেও বহুত টাইম ৱেইট কৰিবলগীয়া হয় টাইমটো গুচি যায় সেইটো কাৰণে মেট্ৰত অসুবিধা নাই যাবলৈ ট্ৰেফিকৰ জাম নাই সোনকালে পায়গৈ বাছত মানে অলপ আৰু টাইমটো বেছি লৈ পেলাই হেৰি কৰিবলগীয়া হয় কিন্তু লেডিজৰ কাৰণে বাছটো ফ্ৰী য'তে ঘূৰিলেও আপোনাৰ পইচা নালাগে নিজামুদ্দিন ৰেলৱে ষ্টেচন যাব এখন যাব বদৰপুৰ বৰ্ডাৰ যাব কিন্তু আমি গ'লে এখন আমি জানি য'ত থাকে নামিব লাগে তাত এখন সেইটো চাইডে নাযায় বেলেগ জেগাত যাব সেইটো কাৰণে বুজিছেনে দিলে ভাগৰ লাগিলে বহি দিলে এইবিলাক ৰাস্তাত ধৰক ক্ৰচিঙৰ কাৰণে অসুবিধা সেইটো কাৰণে ফুটব্ৰিজ দিয়ে তলেদি এখন চাব মই বিহাৰ টেষ্টি যাব এখন আশ্ৰম পাইছোঁহি যাওঁতে বহিবলৈ চিট নাপাইছিলোঁ কিন্তু এতিয়া আহোঁতে আমি বহিবলৈ চিট পাইছোঁ ইয়াতে যে লেডিজৰ কাৰণে ইয়াতে এই যে টিকটটো দেখিছে এইটো ফ্ৰী টিকট হয় গ্ৰীণ কালাৰৰ ল'ব লাগে এইটো ফ্ৰী টিকট হয় এইবিলাক বাছত আপুনি য'তেই নাযাওক কেজৰিৱাল চৰকাৰে এইবিলাক ফ্ৰী কৰি দিছে বাছবিলাক দুইখন এনচিয়াৰ নদিয়াবাদ ভিতৰত য'তেই নাযাব লাগে সেইটো ফ্ৰী হয় খালি এইটো এই টিকটটো যদি নলয় নহয় জাষ্ট চেকিঙত যদি আপোনাক পায় তেতিয়া মানে 200 টকা ইহঁতে ফাইন লয় সেইটো কাৰণে এই টিকটটো খুবেই ইম্পৰ্টেণ্ট টিকট হয় লেডিজৰ কাৰণে এইটো ল'ব লাগে যাব লাগে মানে বহি পেলাই চিট পাইছে দেখিছেনে जब मेरा दर्द होता है चलते पे तो मैं नहीं हाँ चलते पे दर्द होता है तो मैं तो कभी कभी यहाँ पे दर्द नहीं चेकअप कराने हो उसमें चेकअप पहले कर आई बीमारी अभी बीमारी खत्म हो गई आपका और 17 तारीख को बुलाया अच्छा 17 तारीख को जांच कराने के लिए बुलाया आपने तो बोला अच्छा কথা পাতি ভাল পায় হস্পিটেলৰ পৰা জানানে আহি পায়ে একদম লৰালৰিকৈ গাটো ধুই ভাত পাতিছোঁ এতিয়া ভাতৰ হুইচেল মাৰিছে চানা আৰু আলুৰ চব্জি বনাওঁ এনেকুৱা ভোক লাগি আহিছে ৰাতিপুৱা 8টা বজাতে গৈছোঁ তাত 2 ঘণ্টা লাইন পাতি কাগজখন বনাই ডাক্তৰক দেখাই আহিছোঁ এয়া ভাত পাতি দিছোঁ চানা আৰু আলুৰ চব্জি বনাবলৈ লৈছোঁ একদম চিম্পুলকৈ চানা আৰু আলুৰ চব্জি বনাওঁ ভাতৰ হুইচেল মাৰিছে বন্ধ কৰি দালিকণ তেল মাৰি আৰু পটাপট ভাত খাওঁ এনেকুৱা ভোক লাগিছে মুঠতে সাংঘাতিক ভোক লাগিছে একদম চিম্পুলকৈ চানা আলু পিঁয়াজৰ চব্জি বনাইছোঁ একদম চিম্পলত এইখিনি বনাই ল'লোঁ চানা আলু চব্জি বনালোঁ পাপৰ ভাজিছোঁ দালি আৰু ৰাইতা এতিয়া আমি তলত খামগৈ এই পকাত এই रायता दाली हाँ जाएगा थोड़ा सा देना आप ये ले लेना भात আমি খাবলৈ লৈছোঁ দেই একদম পকাত বহি আমি এতিয়া খানা খাম দিদি খাও ষ্টাৰ্ট কৰোঁ
ভাত চাত খাই উঠি অকণমান হ'লোঁ মানে খুবেই ভাগৰ লাগিলে। ৰ'দটো আজি বহুত চোকা গৰম আছিলে আৰু বাছলৈ ৰৈ থকাটো মানে সাংঘাতিক এটা মানে দিগদাৰী। মেট্ৰত অহা যোৱা কৰি কৰি মানে বাছৰ যাত্ৰাটো কিবা মানে খুব হেৰি নিচিনা লাগে গৰমত, মানে গৰম দিনত বাছত অহা যোৱা কৰাটো খুবেই মানে হেৰি। তথাপিও গৈ আহিলোঁগৈ। একচুৱেলি মই আজি দিল্লীত থকা ইমান দিন হ'ল, 5 বছৰেই হ'বলৈ হ'ল আৰু, কিন্তু তেনেকৈ কোনো হস্পিটেলত ট্ৰিটমেণ্ট ল'বৰ কাৰণে যাবলগীয়া ঈশ্বৰৰ ঘৰত পোৱা নাই বাৰু। এনেকৈ হস্পিটেলবিলাক মই যোৱা নাই। এপ'লো হস্পিটেলৰ ওচৰতে থাকোঁ। ভেকচিন ল'বৰ কাৰণে এবাৰ গৈছিলোঁ। আজি মই যিখন হস্পিটেলত গৈছিলোঁ এখন এইমছৰ একেবাৰে ওচৰতে থকা এখন হস্পিটেল, বৰ্ধমান মেডিকেল কলেজ আৰু ছফদৰজং হস্পিটেল, দিল্লীৰ এখন ডাঙৰ গভৰ্ণমেণ্ট হস্পিটেল হয়। মই এটা কথা লক্ষ্য কৰিলোঁ, ইয়াত মানে দিল্লীৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাকৰ যিবিলাক ফেচিলিটিছ, এই বস্তুখিনি মই চাই মানে ভাল লাগিলে। খুব এটা ছিনচিয়াৰ। এনেই আমাৰ অসমৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাকত ধৰক এই কৰ্মচাৰীবিলাকৰ যিটো ব্যৱহাৰ ৰোগীৰ প্ৰতি, বিশেষকৈ ছিকিউৰিটি হওক বা এই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীবিলাকে যিটো ব্যৱহাৰ কৰে, সেই বস্তুটো মই আজি ইয়াতে মই বৰ এটা দেখি নাপালোঁ। সিহঁতে যিমান পাৰে সিমান মানুহক সহায় কৰিবৰ কাৰণে তাহাঁতি চেষ্টা কৰাটো মই। আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ, মই যেতিয়া তাতে লাইন পাতি আছিলোঁ, তাতে মই দেখিলোঁ খুব ধুনীয়া মানে গামোচা লোৱা ছোৱালী এজনী গামোচাখন এনেকৈ লৈ পেলাই খাৰা হৈ আছে। মই দেখিছোঁ দেই, কথা পাতি দেখিছোঁ এখন গামোচা লোৱা এজনী ছোৱালী আমাৰ অসমৰ নেকি। আকৌ চিন্তা কৰিছোঁ, আমাৰ অসমীয়া ছোৱালী বা অসমীয়া ডেকা ল'ৰা এটাই ধৰক মানে কি গামোচাখন ডিঙিত লৈ কোনোবা ধৰ্মীয় অনুষ্ঠান বা কোনোবা আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ বাহিৰে এনেইতো গামোচা এখন ডিঙিত লৈ আমাৰ অসমীয়া ছোৱালী বা ল'ৰাই যোৱাটো নাযায় বা সাধাৰণতে যোৱা দেখা নাযায়। কিন্তু ছোৱালীজনী চিন্তা কৰিছোঁ অসমীয়া হয়নে নহয়। মই তাইক গৈ পেলাই সুধিলোঁ, মই তুমি অসমীয়া নেকি? তাৰপৰা কৈছে নহয়, মই অসমীয়া নহয়, কিন্তু মই অসমলৈ গৈছিলোঁ, অসমৰ পৰা মই ৰাইনো লৈ আহিছোঁ আৰু এই গামোচা লৈ আহিছোঁ। এইখন গামোচাখন কৈছে মোৰ ইমান ভাল লাগে দেখি, মই এনেকৈ ডিঙিত চুনিৰ নিচিনা মই লৈ যাওঁ। আৰু তাই কিমান ধুনীয়াকৈ এনেকৈ মানে হেৰি কৰি লৈছে। তাৰপিছত তাইৰ লগত মই কথা পাতিলোঁ। তাই তেজপুৰত গৈছিলে, কোনোবা এটা NGO তাইক ফোন কৰে। তেজপুৰত তাই গৈছিল, বিশ্বনাথত গৈছিলোঁ বুলি ক'লে, বিশ্বনাথত গৈছিলোঁ বোলে। হেৰি এনেকৈ মই ৰাইনো লৈ আহিছোঁ, মেখেলা চাদৰ লৈ আহিছোঁ, ইমান ধুনীয়া লাগে বোলে মেখেলা চাদৰ মই লৈ আহিছোঁ, 2-3যোৰ গামোচাও লৈ আহিছোঁ এনেকৈ বুলি ক'লে। মানে নিজকে ইমান ভাল লাগিলে যে আমি গামোচাখন ল'বলৈ বেয়া পাওঁ বা হেৰি কৰোঁ, কিন্তু সেই আমাৰ অসমীয়াৰ সেই ধুনীয়া গামোচাখন তাই কিমান প্ৰাউড ফিল কৰি গামোচাখন লৈ ফুৰিছে। হয়তো তাই নাজানে আমাৰ গামোচাখনৰ গুণ গৰিমাৰ কথা, কিন্তু তাই ভাল পাইছে গামোচাখন বনোৱাৰ যিটো হেৰি, সেই বস্তুটো তাই ভাল পাই ডিঙিত লৈছে। তাৰপিছত তাই মোক ফোন নাম্বাৰ ল'লে, মোক কৈছে অসম গ'লে মই কল কৰিম, কিবা বস্তু দৰকাৰ হ'লে তুমি মোক আনি দিবা। মই বোলো ঠিক আছে বোলো। সেই বস্তুটো মোৰ খুব ভাল লাগিলে আজিৰ দিনটোত। আচলতে সঁচাকৈ মোৰ ভালমানকেইটা অভিজ্ঞতা হ'ল, যদিও কষ্ট হ'ল দিনটো, মানে ধৰক হ'লেও কিবা এটা কষ্টৰ মাজতো যেন কিবা এটা ভাল লাগিলে। মানে সেই গোটেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ মানে অসুবিধা, কাৰণ তাত এলাও নাই ভিডিঅ' বনাবলৈ। নিজে কিন্তু মই মনে অকণমান বনাই পেলাই আপোনালোকৰ আগত আগবঢ়ালোঁ। তাকে চাবচোন, ভাল লাগিলে এটা লাইক কৰিব, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাইলৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম।